নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিটো চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড অৰুণোদয় কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে হেয়া আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিলো এইবাৰ আমি এটা নতুন সিদ্ধান্ত লৈছো যে যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে সকলোকে আমি একোটাকৈ অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা কৰিম যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় একে হৈ যাব পাৰে কোনো পৰিয়াল যাতে অৰুণোদয়ৰ পৰাও বঞ্চিত নহয় কোনো পৰিয়াল যাতে ৰেচন কাৰ্ডৰ পৰাও বঞ্চিত নহয় ৰেচন কাৰ্ডৰ লগত প্ৰথমবাৰৰ বাবে 5 লাখ টকাৰ বছৰি বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ কাম আমি আৰম্ভ কৰিলো এতিয়া ৰেচন কাৰ্ডখন থাকিলেই আমি হস্পিটালত গলে 5 লাখ টকাৰ আমি চিকিৎসা বিনামূলীয়াকৈ পাব পাৰো এতিয়া আমি নতুনকৈ সিদ্ধান্ত লৈছো যে এজন দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ হাতত ৰেচন কাৰ্ডো থাকিব অৰুণোদয়ো থাকিব প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতো থাকিব আৰু তাৰ লগত পৰিয়ালৰ মুখ্য মানুহজনৰ যদি কিবা কাৰণত ভগৱানে নকৰক মৃত্যু হয় তেতিয়াহলে লাইফ ইন্সুৰেন্স এটাও চৰকাৰী খৰচতে ৰেচন কাৰ্ডখনতে থাকিব তাৰো আমি ব্যৱস্থা কৰিব খুজিছো পৰৱৰ্তী খবৰটো হ'ল গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছ নেতা ৰাণা গোস্বামী আজি গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বাজপেয়ী ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কিছুদিন পূৰ্বে কমলক্ষদেৱ পুৰকায়স্থ আৰু বসন্ত দাস বিজেপি চৰকাৰক সমৰ্থন কৰাৰ পিছত আজি কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে বিজেপি দলত যোগদান কৰে মূল কথাটো হৈছে ইট ইজ দ্য পলিটিকেল পলিচি এটা ৰাজনৈতিক পলিচি গতিকে মই আগতেও কিবা ওলাইছিলে বেলেগ দলত যোৱা কথা তেতিয়া মই সেই সময়ত মই কৈছিলোঁ কোনো সেই সময়ত মই কাৰো লগত কথা পতা নাছিলোঁ কথা পতা ফুটেজ থাকিলে দেখাবলৈ কৈছিলোঁ কিন্তু এতিয়া কথাটো হ'ল যে বিজেপিৰ লগত জইন কৰা কথাটো ইট ইজ দ্য পলিটিকেল প্ৰচেছ কাৰণো যেতিয়ালৈকে বস্তুটো কথাই বতৰাই মানে সন্মতি নহয় মই যেতিয়া সন্মতি নহওঁ যেতিয়া মোৰ হৃদয়খনে সন্মত নহয় তেতিয়ালৈকে ইয়েছ বুলি ক'ব নোৱাৰি কাৰণ আপোনালোক সাংবাদ মাধ্যম আপোনালোকৰ যোগেদি অসমৰ সন্মানীয় জনগণৰ ওচৰলৈ বাৰ্তাবিলাক যায় যেতিয়া মই যোৱাকালি মই যেতিয়া কথা বতৰা পাতি আমাৰ লিডাৰৰ বিজেপি দলৰ ভাৰতীয় জনতা পাৰ্টীৰ লিডাৰৰ লগত কথা বতৰা পাতি যেতিয়া মই সন্তুষ্ট হ'লোঁ আত্মসন্তুষ্ট হ'লোঁ আৰু মই কাম কৰাৰ স্ক'প পাম বুলি মই ভাবিলোঁ জনগণৰ সেৱা কৰিম বুলি পাৰিম বুলি ভাবিলোঁ তেতিয়াই মই সিদ্ধান্ত ল'লোঁ আৰু সেই সিদ্ধান্ত হৈছে সম্পূৰ্ণ জনগণৰ স্বাৰ্থত লোৱা সিদ্ধান্ত আৰু মই কওঁ যে মই কংগ্ৰেছত এটা দীঘলীয়া ইনিংছ খেলি মই আজি সেই ইনিংছৰ সামৰণি মাৰিছোঁ নতুন ক্ৰিজত নতুন পিটছত মই আজিৰ পৰা নতুন এখন ভাৰতীয় জনতা পাৰ্টীক যোগেদি অসমবাসীক সেৱা কৰাৰ স্বাৰ্থত মই আজি নতুন ক্ৰিজত আজি ভৰি দিছোঁ আন এটা খবৰ পশ্চিমবংগৰ সন্দেশখালী কাণ্ডৰ মূল অভিযুক্ত শাহজাহান শেখক তৃণমূল কংগ্ৰেছ দলৰ পৰা 6 বছৰৰ বাবে নিলম্বন কৰে সন্দেশখালীৰ অভিযুক্ত শাহজাহান শেখক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আজি তৃণমূল কংগ্ৰেছ দলৰ পৰা 6 বছৰৰ বাবে নিলম্বন কৰে আন এটা খবৰ এইবাৰ ডিজিপি জিপি সিঙক হকিয়নি প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ডিজিপি জিপি সিঙক নিজৰ সীমাৰ ভিতৰত থাকি কথা ক'বলৈ কৈছে সীমাৰ বাহিৰত গৈ কথা ক'বলৈ নিষেধ কৰিছে আজপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডিজিপি গৰাকীক ক'ব খুজিছোঁ যে আপুনি পাব্লিক সাৰ্ভেন্ট হে আপুনি বিজেপিৰ ৰাজনৈতিক এজেণ্ডা ফুলফিল কৰা এজেণ্ট বা ঢাল হিচাপে ব্যৱহাৰ নহ'ব তো স্পষ্টকৈ হকিয়াই দিব খুজিছোঁ আপুনি যাতে সীমাৰেখা অতিক্ৰম নকৰে ডিজিপি গৰাকীৰ প্ৰতি আমাৰ স্পষ্ট বাৰ্তা নিজৰ সীমাৰেখা ৰক্ষা কৰি কথা বতৰা ক'ব বক্তব্য ৰাজহুৱা বক্তব্য ৰাখিব তাৰ উপৰি এই কথা ক'ব খুজিছোঁ যে দেশত আইন আছে আইনৰ শাসন চলে ৰুল অফ ল গতিকে আইন ভংগ হ'লে শাস্তি কেনেকৈ হ'ব লাগে কি হ'ব কি নহ'ব সেই সম্পৰ্কত আইনীভাৱে গোটেই কথাটো কোৱা হয় গতিকে গোটেই বিষয়টো আৰম্ভ নোহোৱাৰ আগতে আইনৰ আদালতৰ কথা দোহাই দি জনতাক ভয় ভাবুকি খুৱাব এইটো গ্ৰহণীয় নহয় এতিয়া আমি ডিজেপি গৰাকীক প্ৰত্যাহ্বান জনাব খুজিছোঁ পৰৱৰ্তী খবৰটো হ'ল অসমত কা কেতিয়াও বলবৎ হ'ব নালাগে
আজি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক প্ৰদান কৰি ৰিপুণ বৰাই কয়, কা আমি কেতিয়াও মানি নলওঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোৰ জুলুমকৈ অসমৰ জনসাধাৰণৰ ওপৰত জাপি দিব বিচাৰিছে, সেয়া অসমৰ জনসাধাৰণে কেতিয়াও মানি নলয়। আন এটা খবৰ, আম আদমি পাৰ্টিৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথে সংবাদমেল সম্বোধন কৰি কয় যে যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে 3 ষ্টাৰ আৰু 5 ষ্টাৰৰ সুবিধাপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলে, তেনে ৰাজ্যত শিক্ষাৰ মানদণ্ড কেনেকৈ উন্নত হ'ব। জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত আছে 5 ষ্টাৰ সাদৃশ্য ব্যক্তিগত খণ্ডৰ বিদ্যালয়। স্বয়ং মুখ্যমন্ত্ৰীৰ পত্নীয়ে 3 ষ্টাৰ 5 ষ্টাৰ সদৃশ প্ৰাইভেট স্কুল তেওঁলোকে নিৰ্মাণ কৰে। সেইখন ৰাজ্যত চৰকাৰী শিক্ষানুষ্ঠানৰ গতি কি এটা অৱস্থা হ'ব পাৰে সেই কথাটো আপোনালোকে সকলোৱে অৱগত, সেই কথাটো অসমৰ জনতাই জানে। লাহে লাহে যেন অসমৰ শিক্ষা ব্যৱস্থাটো ব্যক্তিগত খণ্ডৰ হাতলৈ গৈ আছে। অতি দুৰ্ভাগ্যজনক কথাটো হৈছে অসম চৰকাৰৰ এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত, অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত অভিলেখ ৰচনা কৰি অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সৰ্বাধিক চৰকাৰী শিক্ষানুষ্ঠান বন্ধ হৈছে। সেয়া লাগিলে আমাৰ LP স্কুলেই হওক বা ME স্কুলেই হওক। পৰৱৰ্তী খবৰটো হ'ল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিজ্ঞাবদ্ধ। দুটা সংগঠনক নিষিদ্ধ ঘোষণা। নিষিদ্ধ সংগঠনসমূহ আচলতে মুছলিম সন্মিলনৰ দুটা যুদ্ধংদেহী ফৈদ, মুছলিম কনফাৰেন্স জম্মু কাশ্মীৰ আৰু মুছলিম কনফাৰেন্স জম্মু কাশ্মীৰ ভাট। গৃহমন্ত্ৰী অমিত শ্বাহে এক্স হেণ্ডেলৰ দ্বাৰা ঘোষণা কৰিছিল যে এই সকলোবোৰ সংগঠন দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বিৰোধী কাৰ্যকলাপত নিয়োজিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে লগতে শ্বাহে কয় যে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ নেটৱৰ্ক ধ্বংস কৰাৰ বাবে অনাগত দিনত মোদী চৰকাৰে অভিযান তীব্ৰতৰ কৰিব। উল্লেখ্য যে 2019 চনৰ 5 আগষ্টত কেন্দ্ৰই সংবিধানৰ 370 অনুচ্ছেদৰ অধীনত জম্মু কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰে। পূৰ্বৰ জম্মু কাশ্মীৰ ৰাজ্যখন জম্মু কাশ্মীৰ আৰু লাডাখৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত হৈছিল। পৰৱৰ্তী খবৰটো হ'ল ৰাজ্যত বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত। 14টা সমষ্টিৰ ভিতৰত 11টাতে বিজেপিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰস্তুত হৈ পৰিছে। গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থিত্বৰ বাবে ৰাণা প্ৰতাপ কলিতাৰ নাম বিবেচনা কৰিছে। ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়াগৰাকীক সাংসদ কুইন ওজাৰ সলনি প্ৰাৰ্থী পাব পাৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰিলে গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। সেয়া নিৰ্ভৰ কৰিছে সোণোৱালে কোন সমষ্টিক অগ্ৰাধিকাৰ দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিছে। শেষ মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিব পাৰে। ৰাণা প্ৰতাপ কলিতাৰ গুৱাহাটী নহ'লে শোণিতপুৰ সমষ্টিৰ বাবেও বিবেচনা কৰিছে বিজেপিয়ে। লখিমপুৰ সমষ্টিত বৰ্তমানৰ সাংসদ প্ৰদাত বৰুৱা প্ৰাৰ্থী পোৱা নিশ্চিত। নৱগঠিত কাজিৰঙা সংসদীয় সমষ্টিত কামাখ্যা প্ৰসাদ তাছা প্ৰাৰ্থী নিৰ্বাচন কৰিছে বিজেপিয়ে। শিলচৰ সমষ্টিৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কথা চিন্তা কৰিছে বিজেপিয়ে। কৰিমগঞ্জত কৃপানাথ মাল্লা, যোৰহাট তপন গগৈক পুনৰ প্ৰাৰ্থিত্ব। নগাঁও লোকসভা সমষ্টিৰ বাবে সুৰেশ বৰাকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা প্ৰবল। অৱশ্যে সূত্ৰটোৱে জনোৱা মতে এই তালিকা চূড়ান্ত কৰোঁতে কিছু ৰদবদল হ'ব পাৰে। আনহাতে অগমৰ ফণীভূষণ চৌধুৰীক বৰপেটাত প্ৰাৰ্থিত্ব চূড়ান্ত আৰু ধুবুৰীত জাভেদ ইছলামৰ নাম চূড়ান্ত। আন এটা খবৰ, ভাৰতৰ 100গৰাকী ব্যক্তিৰ তালিকা প্ৰকাশ। উক্ত তালিকাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক চেৰ পেলায়। ৰাহুল গান্ধীতকৈ আগত স্থান লাভ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা দেশৰ 100গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰথম স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্বিতীয় স্থান লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তৃতীয় স্থান লাভ কৰিছে RRSৰ প্ৰধান মোহন ভাগৱত। মন কৰিবলগীয়া যে শেষ 10টা স্থানৰ ভিতৰত অৰাজনৈতিক ব্যক্তি হিচাপে একমাত্ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়। বিৰোধী ৰাজনৈতিক নেতাৰ ভিতৰত এই তালিকাৰ প্ৰথম নাম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। তেওঁ শীৰ্ষ 100জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে 15 নম্বৰত। তেওঁৰ পাছতে 16 নম্বৰ স্থান লাভ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীতকৈ আগত 14তম স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লাভ কৰিছে 18তম স্থান। উদ্যোগপতি হিচাপে পৰিচিত গৌতম আদানী আৰু মুকেশ আম্বানীৰ স্থান 10 আৰু 11। শীৰ্ষ 100জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাৰ শীৰ্ষ 20জন ব্যক্তিৰ নাম ক্ৰমে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মোহন ভাগৱত, ন্যায়াধীশ DY চন্দ্ৰচূড়, S জয়শংকৰ, যোগী আদিত্যনাথ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, JP নাড্ডা, গৌতম আদানী, মুকেশ আম্বানী, পীযুষ গোৱেল, অশ্বিনী বৈষ্ণৱ, হিমন্ত বিশ্ব শৰ্মা, মমতা বেনাৰ্জী, ৰাহুল গান্ধী, অজিত ডোভাল, অৰবিন্দ কেজৰিৱাল, শক্তিকান্ত দাস আৰু হৰদীপ সিং পুৰী।